এডাল প্ৰকাণ্ড অজগৰডালে এঘৰ মানুহৰ গেটৰ পৰা আনটো ফাললৈ এনেদৰে পথটোৰ ওপৰেৰে গৈ জংঘলৰ মাজত প্ৰৱেশ কৰিছে আৰু এই সমগ্ৰ দৃশ্য বন্দী হৈছে আছাম টাইম 6ৰ কেমেৰাত এক্সক্লুচিভভাৱে। এয়া দেখি আছে আপোনালোকে এডাল প্ৰকাণ্ড অজগৰ আৰু তাৰপিছত লোকে লোকাৰণ্য হৈ পৰিছে আৰু এয়া দেখি আছে এক্সক্লুচিভ ফুটেজ অকল আছাম টাইম 6ৰ কেমেৰাত বন্দী হৈছে আৰু সময় তেতিয়া নিশা 8:30 বাজিছিলে আৰু এই পৰিৱেশ হৈছে বঙাইগাঁও জিলাৰ চাপৰাকাটা ৰেললাইনৰ ওচৰত থকা শনি মন্দিৰটোৰ পৰা প্ৰায় 100 মিটাৰ দূৰৈত আৰু য'ত জনবসতি স্থল আছে আৰু তাতেই এনেদৰেই এই প্ৰকাণ্ড অজগৰডালে যোৱা দুদিন ধৰি এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে, যাৰ বাবে এতিয়া ভয়ত আছে সেই বিশেষ পৰিয়ালকেইটা। আৰু যোৱা দুদিন ধৰি এই অজগৰডালে এনেদৰেই প্ৰায়ে আতংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে, এক প্ৰকাৰ নিদ্ৰা হৰণ কৰিছে এই প্ৰকাণ্ড অজগৰডালে। আৰু আজি নিশা তেতিয়া 8:30 বজাত এই অজগৰডাল যেতিয়া এঘৰ মানুহৰ পৰা এনেদৰে ওলাই পেলাই আনটো ফাললৈ গৈ আছিলে তেতিয়াই এক্সক্লুচিভভাৱে আছাম টাইম 6ৰ কেমেৰাত বন্দী হৈছিলে আৰু তাৰ পিছৰ পৰিৱেশ হৈছে এয়া আপোনালোকক দেখুৱাই আছোঁ এক বিশেষ পৰিৱেশ। এয়া হৈছে বঙাইগাঁও জিলাৰ চাপৰাকাটা যি আছে, চাপৰাকাটা ৰেললাইনৰ ওচৰত এটা শনি মন্দিৰ আছে আৰু সেই ফ্লাইঅভাৰখনৰ ওচৰত থকা সেই বিশেষ শনি মন্দিৰটোৰ সন্মুখত যি 100 মিটাৰ দূৰত কেইঘৰমান লোক আছে, এক জনবসতি স্থল আছে আৰু তাতেই যোৱা দুদিন ধৰি এই প্ৰকাণ্ড অজগৰডাল স্থানীয় লোকসকলে প্ৰত্যক্ষ কৰিছিলে আৰু যোৱা দুদিন ধৰি এক প্ৰকাৰ নিদ্ৰাহৰণ কৰিছে এই প্ৰকাণ্ড অজগৰডাল। আৰু সেইবাবেই বন বিভাগক অনুৰোধ কৰিছে যাতে বন বিভাগে শীঘ্ৰেই এই অজগৰডালক উদ্ধাৰ কৰে আৰু যাতে এই বিশেষ অঞ্চলটো এই আতংকময় পৰিৱেশৰ পৰা মুক্ত কৰিব পাৰে। আৰু নিশা তেতিয়া 8:30 বাজিছিলে, 8:30 বজাত এই বিশেষ প্ৰকাণ্ড অজগৰডাল এক্সক্লুচিভভাৱে বন্দী হৈছিলে আছাম টাইম 6ৰ কেমেৰাত আৰু আপোনালোক দেখুৱাই আছোঁ সেই বিশেষ দৃশ্যাংশ। আৰু সেইবাবেই আমি অনুৰোধ কৰিছোঁ আছাম টাইম 6ৰ জৰিয়তে বন বিভাগৰ লোকসকলে যাতে এই বিশেষ অঞ্চলটোলৈ আহে আৰু এই প্ৰকাণ্ড অজগৰডাল উদ্ধাৰ কৰে আৰু এই বিশেষ আতংকময় থকা সেই পৰিয়ালকেইটাক আচলতে এক প্ৰকাৰ মুক্ত কৰিব পাৰে বা অজগৰডালক উদ্ধাৰ কৰি অন্য স্থললৈ যাতে প্ৰেৰণ কৰে। এয়া দেখি আছে আপোনালোকে আছাম টাইম 6ৰ দৰ্শকসকলে আজি নিশা 8:30 বজাত যেতিয়া এই বিশেষ অজগৰডাল এঘৰ মানুহৰ গেটৰ পৰা ওলাই পেলাই আনটো ফাললৈ গৈ আছিলে তাৰ পিছৰ পৰিৱেশ আৰু সমগ্ৰ দৃশ্য বন্দী হৈছিলে আছাম টাইম 6ৰ কেমেৰাত। দেখি আছে আপোনালোকে এই বিশেষ দৃশ্যাংশ। আগত করে দিয়ে আপনি করছেন নাকি? এই বাপরে এই ভালে মরিয়া চক না মরিয়া চক এই ফলে পশুর মাজত বঙাইগাঁৱৰ পৰা আবিৰ কাশ্যপৰ ৰিপৰ্ট, আছাম টাইম 6।